এয়া ৰাতি 1টা বজাত 2টা হাতী আহি আমাৰ কণ্ট্ৰল দোকানৰ বেৰ এৰুৱাই চাউল বহুতখিনি খালে আৰু নষ্ট কৰিলে। ওচৰৰ মানুহে আহি পেলাই খেদি দিয়াৰ পিছতহে হাতী 2টা পলাই যায়, নহ'লে গোটেই সোপাই খালে হয়। এয়া ইপিনৰ পৰা আহিছে, এইপিনৰ পৰা দোকানৰ পিছৰ বাগানৰ পৰা আহিছে। আহি পেলাই আৰামছে আন্ধাৰ নিচিনা জেগাত, চবফালে ৱাল আছে, এয়া এনেকৈ আন্ধাৰ জেগাত য'ত নেকি লাইনৰ পোহৰেই নপৰে তাত ধুনীয়াকৈ চুপি পেলাই 2টা হাতীয়ে এয়া আন্ধাৰ জেগাটোত, মানে এইখিনিতে লাইন নাছিলে, পিছ চাইডৰ পৰা দোকানৰ পৰা আৰামছে দোকান এৰুৱাই পেলাই লাইটটো আছে আগ চাইডত, পিছ চাইডৰ পৰা খাইছে। লাইটটো এটা চাইডেইটো পোহৰ হ'ব, পিছ চাইডৰ পৰা আহি পেলাই আন্ধাৰ সুবিধা লৈ পেলাই এনেকৈ চাউল মানে কেইবেগমান ওলাই খালে আমি এতিয়া হিচাপো দিব নোৱাৰোঁ আৰু বেগ পৰ্যন্ত খাই। পিছত বিচাৰ কৰিলোঁ বস্তাও নাই, বহুত চাউল পেলাই থ'লে। এতিয়া মই এইবিলাক চব উঠাই মেলি আজৰি হৈছোঁ আৰু ৰাতিপুৱাই ডাঙৰ 2টা হাতী আহি ৰাতি 1:45 মানত এনেকৈ আহি, অকলে আছিলোঁ মই। তাকে কি কৰা হয় এতিয়া, আৰু আহেই নেকি। এয়া এনেকৈ এইপিনৰ পৰা আহিছে যে